Hi, hello, namaskar and welcome back to my new another vlog. মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই ডিম্পলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সকলোৰে ভাল, মোৰটো ভালে। আপোনালোকে মোৰ মাতটো শুনি ভাবিছে চাগে কাৰণ মোৰ অলপ গাটো ভাল নাছিল। সো সেই কাৰণে মই আপোনালোকক ভালদৰে ভিডিঅ' দিব পৰা নাছিলো। চাওকচোন কেনেকৈনো কি আৰু মই ক'ত গৈছিলো পূজা চাবলৈ আহকচোন আপোনালোকক মই ধুনীয়াকৈ সব দেখাবলৈ চেষ্টা কৰিম। আহক আপোনালোকে শেষলৈকে চাওক মোৰ ভিডিঅ'বোৰ। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ কি আছে কি নাই কেনেকৈ পূজা নিৰ্মাণ কৰিছে কি কৰিছে আপোনালোকক মই সব দেখাবলৈ চেষ্টা কৰিম। এই ঠাইখিনিৰ নাম হৈছে দেৱীৰ পদযুগল চাকি জ্বলোৱা ঠাই। ইয়াত মা পাৰ্বতী দেৱীৰ অংগ এটা আছে। সেই অংগটো বাৰু মই আপোনালোকক দেখাব নোৱাৰিলোঁ, মানুহ বহুত আছিল বাবে। ইয়াতে ধুনীয়াকৈ মই চাকি জ্বলালোঁ। বহুত মানুহ থকা কাৰণে ভিতৰত চাকি জ্বলাব দিয়া হোৱা নাছিল। আপোনালোকে মানুহ চাওকচোন কিমান মানুহ হৈছে। নৱমী আছিল, মই নৱমীৰ দিনা গৈছিলোঁ বাৰু dirgheswariত। মই বাৰু বিশেষ তেনেকুৱা একো দেখাব নোৱাৰিলোঁ, বহুত মানুহ আছিল কাৰণে তেনেকুৱা ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ মোৰ গাটো ভাল নাছিল। আপোনালোকে মাতটো শুনি ধৰিব পাৰিছেই চাগে। এফালে বলি হৈ আছিল, মই সব দেখাব আপোনালোকে চাওকচোন মা dirgheswari মাক কেনেকৈনো ভিতৰৰ পৰা বাহিৰলৈ উটুৱাই নিবৰ কাৰণে ওলাই আনে। আপোনালোকে চাই থাককচোন কি ধুনীয়াকৈ আনিব।